অত্যন্ত আজি খুব প্ৰশান্তি লাভ কৰিছোঁ বৰাই বাথৌৰ শ্ৰীচৰণত আৰু লগতে আজি পবিত্ৰ শিৱৰাত্ৰি বাবা ভোলানাথৰ শ্ৰীচৰণত সকলোৰে মংগলৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ আৰু বাথৌ যি আমাৰ সনাতনী পৰম্পৰা এইটো আমাৰ অত্যন্ত প্ৰাচীন আৰু বিজ্ঞানসন্মত এটা শক্তিশালী ধাৰা আমাৰ সমাজৰ আৰু আমি যি পঞ্চতত্ত্বত বিশ্বাস কৰোঁ সেই পঞ্চতত্ত্বত বিশ্বাসী হৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মনুষ্য জীৱনৰ জীৱ জগতৰ কল্যাণৰ হকে চিন্তা কৰা এই বাথৌ ধৰ্মই পৃথিৱীৰ এটা প্ৰাচীনতম উপাসনা পদ্ধতি গতিকে এই উপাসনা পদ্ধতিটো আগন্তুক দিনত নৱপ্ৰজন্মৰ মাজত নৱ চৈতন্যৰে সম্প্ৰসাৰিত হওক এই আশা ৰাখিছোঁ আৰু আমি আমাৰ এই সনাতনী সমাজখনৰ এই গুৰুত্বপূৰ্ণ এই শক্তিশালী অংগটোক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে আমি সকলোৱে একেলগে ইতিমধ্যে আমি ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে কিবা কানি কাম আৰম্ভ কৰিছোঁ আৰু অসমৰ প্ৰায় 5,000 বাথৌ থানচালীক 5 লাখকৈ টকা দি আমি যাতে প্ৰতিটো বাথৌ থানচালীক আগন্তুক দিনত আমি সুন্দৰভাৱে মানে নৱৰূপত আমি নিৰ্মাণ কৰিব পাৰোঁ তাৰ চিন্তা কৰিছোঁ এই বাথৌ মন্দিৰত বাথৌ থানচালীত আমি 7 লাখ টকা দিছিলোঁ আৰু 7 লাখ টকাৰে সুন্দৰভাৱে তেওঁলোকে আজি বাথৌ মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছে গতিকে মই আজি অত্যন্ত আনন্দিত কাৰণ মোৰ পইচাটো নহয় এইটো চৰকাৰে দিয়া পইচা আছে চৰকাৰৰ দিয়া পইচা মানে ৰাইজৰ পইচা সৎব্যৱহাৰ হৈছে আৰু আধ্যাত্মিক ধাৰ্মিক দিশত সৎব্যৱহাৰ হৈছে ইয়াত কাৰো একো স্বাৰ্থ নাই স্বাৰ্থ আছে সকলোৰে কল্যাণ গতিকে মই আজি খুব আনন্দিত আৰু সমগ্ৰ সনাতনী আমাৰ বাথৌ ভাইসকলক মই আগন্তুক দিনত মিলা প্ৰীতিৰে ভাতৃত্ববোধৰ মাজেৰে আধ্যাত্মিকতাৰ মাজেৰে আমাৰ এই বাথৌ পৰম্পৰাক আৰু শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱাৰ বাবে আহ্বান জনাইছোঁ বেলেগটো কম নহ'লে এইটো নচলায় আচলটো নচলায় য'ত আহিছোঁ এইটো নচলায় এইটো চলাওঁ ঠিক আছে প্ৰস্তুতি বিজেপি হিচাপে খুব বঢ়িয়া প্ৰস্তুতি আমাৰ প্ৰায় 22 লাখ ভোটাৰ হ'ব এইবাৰ আমাৰ 2622টা বুথ আছে আৰু প্ৰতিটো বুথত মোৰ বুথ সকলোতকৈ মজবুত এই নীতিৰে আমি কাম কৰিছোঁ বিগত বহু দিন ধৰি আৰু বুথে বুথে আমি ভোটাৰ ৰাইজৰ সম্পৰ্ক কৰি আছোঁ অসংখ্য আমাৰ যি হিতাধিকাৰী আছে লাভাৰ্থী আছে সেইসকলৰ লগত সম্পৰ্ক কৰিছোঁ সমাজৰ সকলো স্তৰক চুই যোৱাকৈ আমি কাম কৰিছোঁ ৰাস্তা ঘাট দলং কলেজ হস্পিটাল গোটেই আমি যদি চাবলৈ যাওঁ যোগাযোগৰ ক্ষেত্ৰখনৰ পৰা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনলৈ শিক্ষা ক্ষেত্ৰৰ পৰা স্বাস্থ্য ক্ষেত্ৰলৈ কৃষি ক্ষেত্ৰৰ পৰা অন্যান্য বিভিন্ন ক্ষেত্ৰলৈ আমি কাম কৰিছোঁ সৰ্বস্পৰ্শী এটা চতুৰ্মুখী বিকাশ এটা অনুৰুদ্ধ যাত্ৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰত আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 3 বছৰত আমি আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰা স্তব্ধ কৰিব পৰা কোনো ৰাজনৈতিক শক্তি এতিয়া অসমত নাই ভাৰতবৰ্ষত নাই এই উন্নয়নৰ যিটো ভাগীৰথী যাত্ৰা এই যাত্ৰাৰ লগত ৰাইজ আজি সংপৃক্ত হৈছে কোটি কোটি ভাৰতীয়ই আকৌ এবাৰ মোদী চৰকাৰ পতাৰ বাবে তেওঁলোক সাজু হৈছে গতিকে মই সকলোকে আহ্বান জনাইছোঁ তৃতীয় কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পতাৰ স্বাৰ্থত দৰং ওদালগুৰি নৱগঠিত আমাৰ এই 4 নং লোকসভা সমষ্টিৰ 22 লাখ ভোটাৰে যাতে নিজৰ বিবেকেৰে নিজৰ বুদ্ধিৰে আৰু উন্নয়নৰ ৰাজনীতিক আৰু অধিক শক্তিশালী কৰাৰ স্বাৰ্থত তেওঁলোকৰ বহুমূলীয়া গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে তাৰ কাৰণে মই সমূহ ভোটাৰ ৰাইজক আহ্বান জনাইছোঁ ইতিমধ্যে সদৌ ছাত্ৰ সন্থাই মানে এটা বিচাৰিছে যিখিনি মানে বিটিআৰ শান্তি চুক্তিৰ যি দফা সেইটো যদি আকৌ ৰূপায়ণ নকৰিলে তেখেতসকলে মানে আন পন্থা অৱলম্বন কৰিব বুলি কৈছে এফচিৰ লগত কেইবালানিও আলোচনা হৈছে যোৱা 5 দিন আগত বোধহয় 30 তাৰিখে 29 তাৰিখ বোধহয় 29 ফেব্ৰুৱাৰীত দিল্লীত মাননীয় গৃহমন্ত্ৰী আৰু গৃহ সচিবৰ লগত এফচিৰ আলোচনা হৈছে
আৰু অন্যান্য যি ষ্টেক হোল্ডাৰ আছে তেওঁলোকৰ আলোচনা হৈছে যে বড়ো পিছ একৰ্ড 2020 যি বড়ো পিছ একৰ্ড সেই পিছ একৰ্ডৰ প্ৰতিটো দফা যাতে আমি পৰ্যায়ক্ৰমে ক্ৰিয়ান্বয়ন কৰিব পাৰোঁ, এক্সিকিউট কৰিব পাৰোঁ, তাৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে সকলো দিশ চোৱা চিতা কৰি কিছু কাম আগবঢ়াইছে। শেহতীয়াভাৱে আপোনালোকে বিটিআৰত যি 10খন মহাবিদ্যালয় প্ৰভিন্সিয়েলাইজ কৰিলে, সেইটো আমাৰ বিটিআৰ ৰেকৰ্ডৰ এটা শৈক্ষিক ক্ষেত্ৰৰ উত্তৰণৰ বাবে যি আমাৰ চুক্তি হৈছিল, দফা আছিল, চুক্তিৰ দফা, সেই দফাৰ অন্যতম আছিল। ঠিক তেনেদৰে অন্যান্য আমাৰ যিবিলাক কেন্দ্ৰীয় প্ৰতিষ্ঠান আহিব লগা আছে, অনুষ্ঠান আহিব লগা আছে, সেইবিলাকো পৰ্যায়ক্ৰমে বিটিআৰত আহিব আৰু তাৰ কাৰণে যি ইয়াৰ অফিচিয়েল ইয়াৰ যিটো প্ৰচিডিউৰ লাগে, গভৰ্ণমেণ্ট যিটো আমাৰ যিটো প্ৰচিডিউৰ লাগে, সেই প্ৰচিডিউৰখিনি এওঁলোকে আগবঢ়াই গৈ আছে। মই ভাবোঁ এই থ্ৰু প্ৰপাৰ চেনেল এই কামখিনি আগবাঢ়িছে আৰু আমি আশা কৰা ধৰণে বিটিআৰত শান্তি, সমন্বয় আৰু উন্নয়ন সমান্তৰালভাৱে আমি আগবঢ়াই লৈ যাব পাৰিম। আন্দোলনে প্ৰভাৱ পেলাব নেকি আপোনাৰ? আন্দোলনৰ কাৰণে এতিয়া জেগা ক'ত? আন্দোলন কাটো কেৱল নিৰ্বাচনী ইছ্যু নহয় আমাৰ কাৰণে। বহুতে ভাবে কাটো নিৰ্বাচনী ইছ্যু। কাটো আমাৰ ৰাষ্ট্ৰীয় দায়িত্বৰ ভিতৰত পৰে যে ভাৰতবৰ্ষৰ কোনো নাগৰিক আজি বড়োসকল যদি কিবা কাৰণত বড়ো ভূমিৰ পৰা তেওঁলোকক কোনোবাই যদি খেদি পঠায়, তেতিয়াহ'লে বড়োসকলক কামৰূপ बेराम आजार जानाय सुबुंफोरनि थाखाय इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खार गामि निउ फ्लाइअभारनि साखाथियाव थानाय इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेकोलॉजी, जेनेरेल सार्जारि, अर्थोपेडिक सार्जारि, लेबोरेटरी, अल्ट्रासोनोग्राफी, कैजुअलिटी, पेडियाट्रिक्स, पैथोलॉजी, फार्मेसी, लापारोस्कोपी सार्जारि, NICU, एक्स-रे आरो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल iswarpoli30z@gmail.com आव যোগাযোগ खालामनो हागोन। नमस्कार, मैं ईश्वर पलिक्लिनिक रिसार्च सेन्टारर सुपारिटेन्डेन्ट डक्टर CK दैमारीয়ে কৈছো। आमार এই ईश्वर पलिक्लिनिक रिसार्च सेन्टारটো কোকৰাঝাৰৰ খাৰগাঁও ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আবাৰ স্থাপিত হৈছে এটা নাৰ্ছিং হোম। ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয়, যেনেকৈ অৰ্থোপেডিক্সৰ আৰু গাইনোকলজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী, আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে, যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্স-ৰে, ছ'নোগ্ৰাফি, এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয়, সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল, তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।